হাই ফ্ৰেণ্ডছ, সকলোকে মোৰ ইউটিউব চেনেল জেপি এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য এটাই। আজি আপোনালোকৰ লগত কিছু কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। বৰ্তমানটো কৰোণা ভাইৰাছ বিশ্ববাসীক আতংকিত কৰি তুলিছে। এই সময়ছোৱাতে যিহেতু আছাম পুলিচৰ ABUBৰ অলৰেডি এডমিটো কিছু ডিষ্ট্ৰিক্টৰ আহি গৈছে। ময়ো এপ্লাই কৰিছিলোঁ আছাম পুলিচৰ ABUBৰ কাৰণে। মই মৰিগাঁও ডিষ্ট্ৰিক্টৰ হয় আৰু মোৰো এডমিট কাৰ্ড অলৰেডি আহি গ'ল। আৰু মোৰ ফিজিকেল টেষ্ট আছে 5 মে তাৰিখে আৰু বহুতৰ হয়তো আছে। 3খন ডিষ্ট্ৰিক্টৰ অলৰেডি পিছুৱাইও দিয়া হৈছে আৰু যিসকলৰ নেকি অলপ পিছলৈ আছে, মানে এমাহ ডেৰমাহ পিছত, যিহেতু মোৰ আৰু এমাহ ডেৰমাহ পিছতহে ইণ্টাৰভিউ আছে। তাৰ কাৰণে মোৰ পিছুৱাৰ কোনো সম্ভৱ নাই। সেই ডেটতেই হ'ব। কিন্তু এতিয়া বৰ্তমান যিটো পৰিৱেশ হৈ আছে, এই পৰিৱেশত ৰানিং কৰিব যোৱাৰো ৰানিং কৰিবলৈ যোৱাটো ভয় লগা হৈছে। কাৰণ তাতোতো 10-15জন ল'ৰা থাকে ন, ল'ৰা ছোৱালী তাতে ৰানিং কৰিব লগা হয় মিলি পেলাই। আৰু বৰ্তমান যি পৰিৱেশ হৈছে, আজি কেইজনমান ল'ৰা ছোৱালীয়ে খেলি আছিল, তাতো পুলিচে আহি পেলাই বন্ধ কৰি থৈ গ'ল। আজি জনতাৰ সাধ্যয়া নাছিল। ঠিকে আছে, যথেষ্টখিনি ভালেই পদক্ষেপ লৈছে আৰু যিটো মহামাৰী আহিছে সেইটো যাতে নাইকিয়া হয় তাৰে কামনা কৰিছোঁ। এই সময়ছোৱাত আমি কি কৰা উচিত? যিখিনি চৰকাৰে নীতি নিয়ম বান্ধি দিছে সেইখিনি কৰা উচিত আৰু নিজে সাৱধানে ৰখাটো উচিত বুলি মই ভাবোঁ। তাৰোপৰি যিহেতু আমাৰ যি ইণ্টাৰভিউ আছে, ইণ্টাৰভিউটো হোৱাৰ পিছত ৰিটেন টেষ্টত যিহেতু মাতিব যিসকলে কোৱালিফাই কৰে, মেৰিটত আহে, কাট অফৰ ভিতৰত থাকে, সেইসকলকতো ৰিটেনত মাতিব। ৰিটেনৰ কাৰণে বৰ্তমানৰ পৰা প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। কাৰণ ঘৰততো এনেই বহি থাকিব লগা হৈছে। এই সময়ছোৱাত যাতে ৰিটেনৰ কাৰণে যিখিনি প্ৰিপেৰেশ্যন কৰিব লাগে আধাখিনিতকৈ যথেষ্টখিনি যাতে বেছি এতিয়া কমপ্লিট হৈ থাকে। পিছত যাতে অলপ পুনৰ এবাৰ ৰিভাইজ কৰি দিয়াৰ লগে লগে যাতে সকলো মনত আহে আৰু ৰিটেনত গৈ যাতে ভাল মাৰ্কছ পাব পাৰে। তাৰ কাৰণে প্ৰিপেৰেশ্যন এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক। কাৰণ বহুতৰ ক্ষেত্ৰত দেখা যায় ফিজিকেলত ভাল মাৰ্কছ আহে, কিন্তু ৰিটেনত গৈ পেলাই একেবাৰেই বেয়া মাৰ্কছ আহে আৰু তাৰ ফলত চাকৰি পোৱাৰ পৰা বঞ্চিত হ'ব লগা হয়। উদাহৰণস্বৰূপে মই আপোনালোকক স্ক্ৰীণত দেখুৱাইছোঁ এটা স্ক'ৰ কাৰ্ড। আৰু ইয়াতে যদি চাই দেখিব আউট অফ 40 ফিজিকেলত 37 পাইছে আৰু লগতে ৰিটেনত আউট অফ 50 13 মাৰ্কছহে পাইছে। টোটেল আৰু এক্সট্ৰা কাৰিকুলাৰ মিলি পেলাই টোটেল 58 পাইছে। তেওঁ চাকৰি পাবলৈ সক্ষম নহ'ল। বৰ দুৰ্ভাগ্যজনক কথা। আমি 2-3 বছৰ ৱেইট কৰি পেলাই ফিজিকেলত অনলি ভাল মাৰ্কছ আনি ৰিটেনত যদি আমি একেবাৰে বেয়া মাৰ্কছ পোৱাৰ ফলত চাকৰি পোৱাৰ পৰা বঞ্চিত হ'ব লগা হয়, এইটো বহুত বেয়া কথা। আৰু বৰ্তমানটো যথেষ্ট কম্পিটিটিভ যুগ আৰু এই সময়ছোৱাত কেৱল ফিজিকেল ইণ্টাৰভিউত ভাল হ'লেই নহ'ব, ৰিটেনতো খুব ভাল মাৰ্কছ পাব লাগিব, তেতিয়াহে হয়তো আপুনি চিলেকশ্যন হ'ব। তাৰ কাৰণে সকলোৱে প্ৰিপেয়াৰ হওক। এইখিনি সময়ত যথেষ্ট ভালেই হৈছে। আপুনি যদি ৰানিং কৰিবলৈ ৰানিং কৰিব পৰা নাই বা জাম্প প্ৰেক্টিছ কৰিব পৰা নাই, তেতিয়াহ'লে ঘৰতে থাকি ভালমতে অধ্যয়ন কৰক। বিষয়বিলাক ইতিহাস চাওক, কাৰেণ্ট এফেয়াৰ্ছ চাওক, অন্যান্য GK বস্তুবিলাক চাওক, জেনেৰেল নলেজৰ, আৰু মেথছ ইটো সিটো সকলোবিলাক কভাৰ কৰাকৈ, ইংলিছ যিকোনো আৰু সকলোবিলাক টপিক ভালমতে ষ্টাডি কৰক। আৰু এই কৰোণা ভাইৰাছৰ আতংক সমাপ্ত হোৱাৰ পিছতে যিহেতু আমাৰ ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউ হোৱাৰ পিছত আকৌ ৰিটেন হ'ব। ৰিটেনততো পঢ়িবই লাগিব। তাৰ কাৰণে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন ভালমতে কৰক। মোৰ এইখিনিয়ে ক'ব লগা আছিল। তাৰোপৰি আৰু এটা কথা, মই ভাবিছোঁ আছাম পুলিচৰ ABUB আৰু যিকোনো এক্সামৰ, কেৱল আছাম পুলিচ বুলি নহয়, ৰেলৱে যদি কোনোবা এপ্লাই কৰিছে সেইসকলৰ কাৰণেও প্ৰয়োজন হোৱা গণিতৰ বিষয়ত মেথছৰ ওপৰত কিছুমান টপিক আলোচনা কৰিম বুলি ভাবিছোঁ আৰু তাৰ ভিডিঅ' আপলোড কৰিম। আৰু যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে তলত কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাব। আৰু মেথছৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিম। কেৱল পঢ়িলেই নহয়, যেতিয়া আলোচনা কৰা হয় আৰু 2-3জনৰ মাজত যেতিয়া কম্পিটিশ্যন আহে, বোলে সি সোনকালে এনচাৰ দিব পাৰে নে মই এনচাৰ দিব পাৰোঁ, তেতিয়াই আমাৰ আৰু যথেষ্ট উন্নত হয়, ডেভেলপ হয় আমাৰ শিক্ষাটো। তাৰ কাৰণে মই মেথছৰ ভিডিঅ' বনাম। আপোনালোকে যদি বিচাৰে তেন্তে প্লিজ
মোক জনাব কমেণ্ট কৰি আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ ভিডিঅ' চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব আশা কৰোঁ চৰকাৰে বান্ধি দিয়া সকলো নীতি নিয়ম আপোনালোকে সুচাৰুৰূপে পালন কৰক বাহিৰলৈ মানে ইমান জনসমাগমৰ মাজলৈ নাযাব নিজকে ৰক্ষা কৰি চলক চ' এইখিনিয়ে মোৰ ক'ব লগা আছিল ঠিক আছে নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈ বাই